Hello everyone, welcome back to my YouTube channel. আজি আপোনালোকলৈ আকৌ এটা নতুন ভিডিও লৈ আহিছো। আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব। আৰু আজি হৈছে দাদাৰ মূৰত তেল দিয়া। দাদা মানে জেঠাইৰ ডাঙৰ ল'ৰাৰ বিয়া। আৰু আজি মূৰত তেল দিয়া নিয়মবোৰ কৰিব। গতিকে আপোনালোকক মই দেখুৱাই যাম। গোটেইখিনি নিয়ম যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিওটো আগলৈ চাই থাকিব। এয়া এফালে আমাৰ দৰা আৰু দৰাৰ বন্ধু ৰেডি হৈ আছে এতিয়া। আৰু এইফালে খানা বনি আছে। হাঁহৰ মাংস কোমৰাৰ লগত বনোৱা হৈছে আৰু এনাই কলপাত শিকি আছে। আৰু এইফালে সকলো তামোল পাণ কটাত ব্যস্ত হৈ আছে। দৰা বহাইছে, দৰা ভাত খুৱাব। এতিয়া বহুৱাইছে আৰু এইফালে ভকতো বহি আছে। এতিয়া দৰাৰ মাক দেউতাকে সেৱা লৈছে। এতিয়া আমাৰ দৰাই ভাত খাবলৈ লৈছে আৰু দৰাৰ প্ৰথম কৰা ভাত দৰাৰ বন্ধুৱে দৰাক খুৱাই দিব। এতিয়া দৰাৰ বন্ধুৱে প্ৰথমে হাত ধুই লৈছে আৰু লগতে দৰাৰ হাতো ধুৱাই দিব। তাৰপিছত দৰাক ভাত খুৱাই দিব। এতিয়া দৰা ধৰাকো দৰাৰ পাতৰ পৰা এগৰা ভাত খাবলৈ কৈছে। আৰু এয়া এইফালে সকলোৱে খানা খাই আছে। এতিয়া ইয়াত দৰাক বহুৱাবৰ কাৰণে আইতা এনাইসকলে দুলনি আৰু কলচী ঠিক কৰি আছে। লগতে বন্তিও জ্বলাই দিছে এগছি। আৰু এইফালে দৰাক বহুৱাবৰ কাৰণে পাতি পাৰি দিছে। দৰা বহুৱাৰ আগতে প্ৰথমতে দৰাৰ মাক দেউতাক আৰু লগতে দৰা আৰু দৰাৰ বন্ধু প্ৰথমতে সেৱা ল'ব। এতিয়া দৰাক ভৰি ধুৱাই দলিচাত বহুওৱা হ'ব। এতিয়া দৰা আৰু দৰা ধৰাক দুইজনকে মূৰত তেল দিয়া হ'ব। আমাৰ এনাই আৰু আইতাসকলে
দৰা বহুৱা বিয়ানাম গাবলৈ আৰম্ভ কৰিছে। তাৰপিছত জোৰানাম গাব। প্ৰথম জোৰানাম দৰাৰ ভায়েকক জুৰিছে। এয়া দৰাৰ ভায়েক নচুৱাইছে আৰু লগতে এনায়ো এপাক নাচি দিছে। আৰু এয়া হৈছে দৰাৰ সৰু ভায়েক। এতিয়া একেবাৰে শেষত মোৰ নাম জুৰিলে আৰু মই শৰাই লৈ আহিলোঁ। এনাইসকলক শৰাইখন আগবঢ়াই দিছোঁ আৰু মোৰ ভণ্টি এজনীক ভিডিঅ'টো অকণমান তুলি দিবলৈ ক'লোঁ। আৰু এতিয়া ময়ো এপাক নাচি দিলোঁ জনাই নজনাই এনাইসকলে নাচিবলৈ কোৱাত। তাত মই চাউণ্ডটো মিউট কৰি দিছোঁ কাৰণ গান বজাই থোৱা আছিল সেইটো কাৰণে। এইফালে ভণ্টিজনীয়েও ভ্লগ বনাই আছে আৰু এতিয়া গান লগাই দিছে।
এতিয়া আমাৰ আইতা আৰু এনাই সকলে নাচিব সকলোৱে একেলগে। একেবাৰে শেষত সকলোৱে এনেদৰে নাচি বাগি ফূৰ্তি কৰিছে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব লৈছোঁ। আকৌ আপোনালোকক নতুন ভিডিঅ'ত লগ পাম। যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা ভুল হৈছে সেয়া কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। আজিলৈ ধন্যবাদ।